নমস্কাৰ মই কণ্টিলৈ আপোনালোকক স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠান 420 আজি আমাৰ এই 420 আছে দূৰ দূৰণিৰ পৰা অহা গৈ নোপোৱা গাঁৱৰ পৰা অহা আমাৰ বিখ্যাত নাম হ'ল আমাৰ কৰুণাকান্ত দাস আমাৰ 420 মঞ্চলৈ আপোনাক স্বাগতম জনাইছো আপোনাক প্ৰথম প্ৰশ্নটো হ'ল আপোনাৰ নামটো কৰুণাকান্ত কেনেকৈ হ'ল কি কবা আৰু মোৰ মানে কবলৈ লাজেই লাগে মানে মোৰ মানুহজনীৰ নাম কৰুণা আৰু মোৰ নাম কান্ত সেইকাৰণে মানে গাঁৱৰ মানুহবোৰে আৰু চবেই কৰুণাকান্ত বুলি মাতে সেইকাৰণে মোৰ নাম আৰু কৰুণাকান্ত। প্ৰিয় বন্ধুসকল আপোনালোকে শুনিলে কৰুণাকান্ত কেনেকৈ হ'ল প্ৰিয় দৰ্শকসকল এতিয়া আমি কৰুণাকান্তলৈ কিছু প্ৰশ্ন লৈ আহিছো আমাৰ এই 420 মঞ্চৰ পৰা সেই কৰুণাকান্ত দাসক আমি সুধিবলৈ গৈছো সেই প্ৰশ্নখিনি কৰুণাকান্ত প্ৰথম প্ৰশ্নটো হ'ল এতিয়া অসমত কি চলি আছে অসমত এতিয়া ৰামপিতন চলি আছে মানে ৰাস্তাই পদূলিয়ে কোনোবাই তিনিআলি চাৰিআলিত যদি ঘূৰি ফুৰে তেতিয়া পুলিচৰ পৰা ৰামপিতন চলি আছে প্ৰিয় দৰ্শকসকল আমাৰ এই 420 মঞ্চত আজি উপস্থিত আছে কৰুণাকান্ত দাস কৰুণাকান্তই কৈছে অসমত এতিয়া ৰামপিতন চলি আছে দ্বিতীয় প্ৰশ্নটো আমি কৰুণাকান্তক সুধিবলৈ গৈছো যে দ্বিতীয় প্ৰশ্নটো হ'ল আমাৰ ফেচবুকত আপোনাৰ এতিয়া কি চলি আছে কিনো কম আৰু ফেচবুকত মানে চলি আছে আমাৰ পুৰণা ফটোবোৰ আপোনাৰ কমেন্ট দিয়া দি চলি আছে আমাৰ এইবাৰ ফেচবুক জগতত প্ৰিয় বন্ধুসকল আমাৰ কৰুণাকান্তই কৈছে যে পুৰণা ফটোবোৰ ফেচবুকত কমেন্ট দিয়া দি চলি আছে বুলি মন্তব্য দিছে আমাৰ কৰুণাকান্ত দাসে প্ৰিয় দৰ্শকসকল আজি আমি 420 মঞ্চৰ পৰা বিদায় মাগিলো ধন্যবাদ কৰুণাকান্ত দাস আমাৰ এই 420 মঞ্চত আপুনি বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ প্ৰিয় দৰ্শকসকল আমি পাছৰ খণ্ড এটা লৈ আহিম এটেট কথা গাঁৱৰ পৰা আহিব আপোনাৰ আমাৰ লগ গুৰু শ্ৰী ধনকাই বৰুৱা আজিলৈ বিদায়হে মাগিছো এই 420 মঞ্চৰ পৰা ধন্যবাদ।